নমস্কাৰ দৰ্শকসকল, আপোনালোকে থাম্বনেইল চাই গম পাইছে যে মই আজি কুমাৰ ভৱেশৰ নতুন গীত এটা কথা ক'ব খুজিছোঁ আপোনালোকক। কুমাৰ ভৱেশৰ যথেষ্ট গীত মই লিখিছোঁ আৰু জনপ্ৰিয় হৈছে। আপোনালোকে জানে কিছুদিন আগত মই বানপানী লিখিছিলোঁ, তাৰপিছত বগা মাটি লিখিছোঁ, তাৰো আগত কিছুমান গীত তই বেইজিঙৰ পুতলা নে হংকঙৰ পখিলা, এইবিলাক গীত মোৰ আচলতে। আৰু এইবাৰো ময়ে লিখিছোঁ গীতটো আৰু সুৰো ময়ে কৰিছোঁ। কাম চলি আছে, শ্বুটিং আৰম্ভ হ'ব 2 এদিনতে। আগষ্টৰ প্ৰথম হাফতে আপোনালোকে গীতটি শুনিবলৈ পাব। কুমাৰ ভৱেশ সম্পৰ্কে আপোনালোকৰ ওচৰত নতুনকৈ ক'ব লগা একো নাই। কুমাৰ ভৱেশ যথেষ্ট জনপ্ৰিয়, বিশেষকৈ গাঁও সমাজত, সাধাৰণ মানুহৰ মাজত, চহা মানুহখিনিৰ মাজত যথেষ্ট জনপ্ৰিয়। তেওঁ চহা মানুহৰ মাজৰ পৰাই ডাঙৰ দীঘল হৈছে। তেওঁৰ মিৰ্জাৰ এখন গাঁৱত তেওঁৰ ঘৰ। তেওঁ নিজে কোৱা মতে পঢ়া শুনাত যথেষ্ট তেওঁ দুৰ্বল আছিলে, কিন্তু গানৰ ক্ষেত্ৰত তেওঁ আছিল পাগল। গান গাই ভাল পাইছিলে। সেই সময়ত কুমাৰ চানুৰ উত্থান ঘটিছিলে। কুমাৰ চানুৰ বিভিন্ন হিন্দী গান, অসমীয়া গানো যথেষ্ট গাইছিলে কুমাৰ চানুৱে। সেইবিলাক ফ'ল' কৰিছিলে, সেইবিলাক আওৰাইছিলে কুমাৰ ভৱেশে। কিশোৰ কুমাৰৰ গান ভাল পাইছিলে। কণ্ঠটোৰ মিলো আছে যথেষ্ট কিশোৰ কুমাৰ আৰু কুমাৰ চানুৰ সৈতে কুমাৰ ভৱেশৰ। গতিকে তেওঁ যথেষ্ট সাধনা কৰিছিলে সৰুৰে পৰা। পঢ়া শুনাৰ ফালে সেইকাৰণে হয়তো তেওঁ মন দিব পৰা নাছিলে। তেওঁৰ লক্ষ্য আছিলে এজন ডাঙৰ সংগীত শিল্পী হোৱা। কিন্তু ইমান সোনকালেতো সকলো বস্তু আহৰণ কৰিব নোৱাৰি, প্ৰাপ্তি লাভ কৰিব নোৱাৰি। গতিকে সংগ্ৰাম নিশ্চয় লাগিব। তেখেতেও সংগ্ৰাম কৰিছিলে যথেষ্ট। জীৱনৰ 18-20 বছৰমান বয়সতে দেউতাকৰ কথা মতে তেওঁ ছয়গাঁৱৰ এখন হাইস্কুলত চকীদাৰ কৰিছিলগৈ। 8-9 মাহমান তাত চকীদাৰ কৰিছিলে, গোবৰ পেলাইছিলে, সাৰিছিলে ৰুমবিলাক। তেওঁ যথেষ্ট গ্লানি অনুভৱ কৰিছিলে। তেওঁ ভাবিছিলে যে মই সংগীত শিল্পী হ'ব খুজিছোঁ, অথচ মই কি কাম কৰি আছোঁ। অৱশেষত তেওঁ গুচি আহিছিলে তাৰ পৰা। গুচি আহি তেওঁ দেউতাকক কান্দি কান্দি কৈছিলে যে মই নোৱাৰোঁ এইবিলাক, মোৰ লক্ষ্য বেলেগ, মোৰ কাম বেলেগ। দেউতাকে একো কোৱা নাছিলে। তাৰপিছৰ পৰাই তেওঁ জোৰদাৰ লাগিছিলে সংগীত সাধনাত। ঘৰত তেনেকুৱা পৰিৱেশ নাছিলে। পাগল বুলি কৈ যদি চিঞৰি থাকে গান গায়, গতিকে তেওঁ ওচৰৰ পাহাৰ এখনলৈ গৈ তাত চিঞৰি চিঞৰি গানবিলাক আওৰাইছিলে। কিশোৰ কুমাৰ আৰু কুমাৰ চানুৰ নিজা গীত তেতিয়াও তেওঁৰ নাছিলে। ইতিমধ্যে মঞ্চবিলাকত তেওঁ, আমাৰ যে সৰু সৰু মঞ্চবিলাকত তেওঁ নাম লিখি লিখি গান গাবলৈ আৰম্ভ কৰিছিলে। এনেকৈ তেওঁ 2খন কেছেটো উলিয়ালে। তাৰপিছত দেহাজান আহিলে আৰু দেহাজানৰ পৰাই তেওঁ ছুপাৰ ডুপাৰ হিট হৈ গ'ল। তেওঁ ইমানেই ৰাতিটোৰ ভিতৰতে ইমানেই জনপ্ৰিয় হৈ গ'ল যে সেইবাৰ বিহুতলীৰ মঞ্চত তেওঁ 102খন মঞ্চত তেওঁ চুক্তিবদ্ধ হৈছিলে আৰু গান পৰিৱেশন কৰিছিলে। অসমৰ ইতিহাসত তেওঁই প্ৰথম যিয়ে বিহুৰ বতৰত 102খন মঞ্চত গান পৰিৱেশন কৰিছিলে। তেওঁৰ গীতৰ শৈলীবিলাক আনতকৈ ভিন্ন। তেওঁ যথেষ্ট হিন্দী গীত গাইছে। আপোনালোকে চাৰ্চ কৰি চাব। নাযাবা নাযাবা গীতটো তেখেতে হিন্দীত অনুবাদ কৰি গাইছে। হিয়া জ্বলে গীতটো হিন্দীত অনুবাদ কৰি গাইছে। তাৰপিছত তেওঁ ভোজপুৰী গীত যথেষ্ট গাইছে। UP বিহাৰত তেওঁ কুমাৰ ভৱেশ নামেৰে যথেষ্ট জনপ্ৰিয়। অসমৰ সমানে তাতো জনপ্ৰিয়। আপোনালোকে ইউটিউবত চাৰ্চ কৰি তেখেতৰ ভোজপুৰী গীতো শুনিবলৈ পাব, যথেষ্ট জনপ্ৰিয়। গতিকে তেখেতৰ দৰে শিল্পী এগৰাকীৰ লগত কাম কৰি বন্ধুত্ব গঢ়ি ঘনিষ্ঠ হৈ যথেষ্ট ময়ো সুখী। যথেষ্ট সহজ সৰল আৰু ভাল মানুহ। আচলতে খুব প্ৰকৃত ভদ্ৰলোক তেওঁ। আজি আপোনালোকক মই জনাবলৈ পাই সুখী হৈছোঁ, প্ৰথম অৱস্থাতে কোৱা সেই খবৰটো যে কুমাৰ ভৱেশৰ কণ্ঠত এটি নতুন গীত আমি কৰি আছোঁ। গীতটি একেবাৰে সাধাৰণ ৰাইজৰ মাজৰ পৰা বুটলি নিয়াৰ দৰে গীত। সাধাৰণ ৰাইজে ভাল পাব। যেনেকৈ তেওঁৰ কৰোণা সংক্ৰান্তীয় এই মাই শীৰ্ষক গীতটি আপোনালোকে আদৰি লৈছিলে। বানপানীৰ গীতটি এতিয়ালৈকে 46 লাখ মানুহে চাইছে। গতিকে ঠিক তেনেকৈ বগা মাটিটো যথেষ্ট আদৰি লৈছে আপোনালোকে। আৰু আহিব লগা গীতটি মই সবিশেষ ক'ব নোৱাৰোঁ, এতিয়া কিছুমান বাধ্যবাধকতা থাকে। মই এনে এটা জাননীহে দিবলৈ আহিছোঁ আপোনালোকক। এই গীতটো নিশ্চয় আপোনালোকে আদৰি ল'ব। 15 আগষ্টৰ আগতে গীতটি ৰিলিজ হ'ব। আপোনালোকক মই এটা অনুমান দি থৈ দিলোঁ। শ্বুটিং 2 এদিনতে আৰম্ভ হ'ব। গতিকে আজিলৈ আহিছোঁ। লগ পাম আকৌ। গীতটিৰ আমি লৈ আহিম তেতিয়া আকৌ লগ পাম। হয়তো কুমাৰ ভৱেশৰ সৈতে একেলগে ওলাম মই এই ষ্টুডিঅ'তে। ধন্যবাদ।